যেটো জেলৰ সন্মুখত যি ঘটনা ঘটিল এইটো খুব দুৰ্ভাগ্যজনক। মানে যেটো প্ৰতিবাদ চলিলে এই প্ৰতিবাদৰ পৰা গুলীচালনালৈকে কি পৰিস্থিতি চলি আছে নিশ্চয় গৃহ বিভাগৰ পৰা তাৰ এটা ৰিপৰ্টবিলাক লৈ আছে। আৰু মুখ্যমন্ত্ৰীয়ে যিহেতু গভৰ্ণমেণ্টৰ হয়, গভৰ্ণমেণ্টৰে মুখীয়া হয়, তেওঁ গভৰ্ণমেণ্টৰ মুৰব্বী, তেওঁৰ তৰফৰ পৰা এটা মন্তব্য আজি এতিয়ালৈকে আহিছে, প্ৰায় যোৱাকালি আহিছে। ইয়াত মই তেখেতৰে সহযোগী মন্ত্ৰী হিচাপে বেলেগ এটা কমেণ্ট দিব বিচৰা নাই, কাৰণ এইটো এটা আইনী প্ৰক্ৰিয়া হয় আৰু দোষীয়ে শাস্তি পাব লাগে। মই এটা আহ্বানে জনাব বিচাৰিছোঁ, বাক্সাৰ যিটো জেল তাতে আমাৰ চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আৰু অন্য তিনিজন ব্যক্তি, এইসকলক ইয়াত যে আনি পেলাই ৰখা হ'ল, তেওঁলোকে আজি এটা একিউজ হিচাপে অভিযুক্ত হিচাপে আছে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে। আৰু জুবিন গাৰ্গৰ মৃত্যুবৰণ কৰিব লগা পৰিস্থিতি আৰু পৰিৱেশ তৈয়াৰ কৰাৰ কাৰণে এটা ষড়যন্ত্ৰমূলক এটা কেছ হিচাপে তেওঁলোকে আজি অভিযুক্ত হৈ আছে। কিন্তু তেওঁলোকক দোষী সাব্যস্ত কৰা ন্যায়ালয়ৰ প্ৰক্ৰিয়া, ইয়াত অনাটো তেখেতসকলক বচাবৰ কাৰণে অনা নাই। তেখেতসকলক মানে চূড়ান্ত যিটো এটা শাস্তি ন্যায়ালয়ে দিব সেই সময়লৈকে ইয়াত ৰাখিবৰ কাৰণে আহিছে। এই বাক্সাত যে আনিছে এইটো তেখেতসকলক বচাবলৈ অনা নাই। মই ভাবোঁ আজি ছিংগাপুৰৰ উচ্চ আয়ুক্তৰ লগত মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিছে, আমাৰ SIT যাতে ছিংগাপুৰত গৈ পেলাই তদন্ত কৰিব পাৰে। গৃহ মন্ত্ৰণালয়ৰ লগত তেওঁ যোগাযোগ কৰি পেলাই তাৰ ক্লিয়াৰেঞ্চটো লৈ আছে। মই ভাবোঁ দোষী ব্যক্তি যোনে নহওক, বা এজনে হ'ব দুজনে হ'ব, যিমানবিলাক অভিযুক্ত তেখেতসকলে দোষী হ'ব বুলিও ক'ব নোৱাৰি বা নহ'ব বুলিও ক'ব নোৱাৰি। কিন্তু ন্যায়ালয়ৰ প্ৰক্ৰিয়া এটা সময় লয়। যিসকল দোষী হয় প্ৰকৃততে অসম চৰকাৰে তেখেতসকলক উপযুক্ত চৰম শাস্তি দিবৰ কাৰণে পিছ নোহোকে, তাৰ কাৰণে জনগণৰ ৰাইজলৈ মোৰ এটা আহ্বান হয় যে জুবিন এটা সত্তা, শিল্পী সত্তা, আৰু তেখেতে অহিংসাবাদী আছিল, হিংসাক প্ৰশ্ৰয় দিয়া নাছিল। কেতিয়াবা তেওঁ আলফাই যি কিবা যদি কুটাঘাতমূলক কাম কৰে তাকো তেওঁ সমালোচনা কৰিছিলে। NDFBয়ে কুটাঘাত কৰিলে তাকো তেওঁ সমালোচনা কৰিছিলে। ই হিংসাক প্ৰশ্ৰয় দিয়া নাছিল। আমিও অহিংসা নীতিৰে শান্তিপূৰ্ণভাৱে ন্যায় বিচৰা ব্যক্তিসকলে যাতে জুবিনৰ কাৰণে ন্যায় বিচৰাটো আমাৰ অধিকাৰ, আমিও বিচাৰোঁ। এই প্ৰক্ৰিয়াটো যাতে সম্পূৰ্ণ হ'বলৈ দিয়ে, তাত চৰকাৰে ৰাইজৰ বিৰুদ্ধে যাব বিচৰা নাই। জুবিনৰ মৃত্যুৰ প্ৰকৃত কাৰণ বিচাৰি প্ৰকৃত দোষীসকলক শাস্তি দিবৰ কাৰণে এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে। আমাৰ বাক্সাত যিটো ঘটনা ঘটি গ'ল, BTRত 5টা বছৰ 6টা বছৰত এটা শান্তিময় পৰিৱেশ, কোনোদিন এনেকৈ ঘটনা হোৱাই নাছিলে। দুই এটা সৰু সুৰা হৈছিল যদিও নিয়ন্ত্ৰণত আহিছিল। এই যোৱাকালি ঘটনা ঘটাৰ কাৰণে মোৰ মনতো বহুত দুখ পাইছোঁ, কষ্ট পাইছোঁ মই, আৰু মৰে সমষ্টিৰ পৰা। আৰু মই ভাবোঁ যে আমাৰ প্ৰশাসনৰ তৰফৰ পৰা গুলীচালনা কৰিব পৰা বা গুলীচালনালৈকে যোৱাৰ পৰিৱেশ কেনেকৈ হ'ল তাৰ ওপৰত এটা তদন্ত আৰম্ভ হৈ আছে, আৰু ৰাজ্য চৰকাৰেও তাৰ কাৰণে ব্যৱস্থা ল'ব বুলি মুখ্যমন্ত্ৰী ইতিমধ্যে প্ৰতিশ্ৰুতিবদ্ধ। নাই, এইটো মই ক'ব নোৱাৰোঁ। গৃহ বিভাগে হয়তো বা এণ্টিচিপেট কৰা নাছিল, ভাবা নাছিল এনেকুৱা হৈছে। কাৰণ যোৱাকালি যিটো ঘটনা ঘটিলে ইয়াত হঠাৎকৈ নিশাচিত হোৱা নাই। আনি থকা অৱস্থাতে কোনোবা বাক্সা জিলাৰ বাহিৰৰ পৰাই মানে ক'ৰবাৰ পৰা আৰম্ভ হৈছে তাৰ প্ৰতিবাদ। যেতিয়া বাক্সাত আনি আছে তাৰ প্ৰতিবাদ ৰাস্তাই কৰি আছে, বৰমাত কৰিছিলে, ক'ৰবাত কৰিছিলে, চিহুত আমি প্ৰতিবাদ জনোৱা বুলি আনিছোঁ বা শুনিছোঁ। তো ক'ৰ পৰা ইমান মানুহ আহিলে, নিকাচিৰ স্থানীয় ৰাইজেও কৈছে যে ইয়াৰ স্থানীয় মানুহ ইমান নাছিল যেতিয়া আৰম্ভ হৈছিল, শান্তিপূৰ্ণভাৱে এটা প্ৰতিবাদ চলিছিলে। তো এই গোটেই প্ৰক্ৰিয়াটো নিশ্চয় সময়ত স্পষ্ট হৈ যাব, আৰু যিসকল আঘাতপ্ৰাপ্ত তেখেতসকলে আজি সংকটমুক্ত হৈ গ'ল। আৰু মই ভাবোঁ যে তেখেতসকলৰ মানে যিটো আঘাত, এইবিলাক চব ভাল হৈ পেলাই সুস্থ জীৱন পাব। আৰু চৰকাৰ ইয়াত কোনো আপোচ নাই, যোনে নহওক, যদি দোষী হয় তেখেতসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণে চৰকাৰ প্ৰতিজ্ঞাবদ্ধ। বছৰে যিটো চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ মানে গৰীব দুখীয়া ঘৰৰ ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী আৰু বেমাৰীসকলক যিটো মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা ৰিলিফ ফাণ্ড দিয়া হয়,
ইয়াত 404জনৰ চেক আজি ৰেডি হৈ আহিছে, এইটো বিতৰণ কৰিছোঁ আনুষ্ঠানিকভাৱে। আৰু আৰম্ভণিৰ পৰা 2021 চনৰ পৰা এইটো আগতে চুহুৰিত আছিলে আৰু ডিচিৰ থ্ৰুৱে যাব লাগিছিল। ডিচিয়ে ছিলেকশ্যনৰ অথৰিটি আৰু MLA-বিলাকে অকল মানে ৰিকমেণ্ডেশ্যনে কৰিব পাৰিছিল। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অহাৰ পিছত এইটো সহজ কৰি তুলিবৰ কাৰণে MLA মানে ক্ষমতাটো দি দিলে আৰু MLA যিটো লিষ্ট বনাই দিয়ে সেইটো আমি দিছপুৰত জমা কৰিব লাগে, ডিচিক জমা দিব নালাগে। সেইটো আজি প্ৰায় 3000মান এনেকৈ ব্যক্তি হয়তো তাৰ দ্বাৰা দি কিছু হ'লেও মানে উপকৃত হৈছে বা সহায় পাইছে আমাৰ সমষ্টিত। এইটো প্ৰতিটো সমষ্টিতে আছে। এই বছৰো মুখ্যমন্ত্ৰীয়ে 1 কোটি টকা দিছে দুখীয়া ঘৰৰ দুখীয়া ৰোগী মানুহ আৰু ছাত্ৰ ছাত্ৰী সহায় কৰিবৰ কাৰণে। তো ইয়াৰে 404জনৰ চেক আজি ৰেডি হোৱাৰ কাৰণে আজি আনুষ্ঠানিক মই বিতৰণ কৰিব আহিছোঁ। তাৰ কাৰণে মুখ্যমন্ত্ৰীক মই ধন্যবাদ দিছোঁ। আৰু মই ভাবিছোঁ যে যিসকলে তাৰ সহায়টো পালে তেওঁলোকৰ জীৱনত কিছু হ'লেও আজি এটা সহায় হৈছে বুলি মই ভাবোঁ।